হঠাৎ এদিন ডাক্তারে তোমার রিপোর্টটি কলে যে আপনি বেশি দিন না বাঁচে, মাত্র 10 দিন মান বাঁচে, আপনার ক্যান্সার হয়েছে। সেই কথাটা তোমার পরিয়ালৰ বা কোনো বন্ধু বান্ধৱে সেইটো কথা নাজানে, মাত্ৰ তুমিহে জানা। তেতিয়া তুমি ঘৰত উভতি আহিছা ৰিপৰ্টখন লৈ। ৰিপৰ্টটো লৈ অহাৰ পিছতে তোমাক দেউতাই তোমাক ক'লে যে ল'ৰাটো ক'ত থাকো তই, তোৰ কোনো কাম বন নাই, কোনো মগ্নই নাই কাম বনত, ক'ত ঘূৰি ফুৰি থাকো, এনেকুৱা হ'লে কেনেকুৱা হ'ব, তোৰ নিচিনা ল'ৰা কি কাম আছে। তেতিয়া সেই প্ৰতিদিনৰ নিচিনাই তুমি যেনেকে তৰ্ক বিতৰ্ক কৰা, সেইদিনাও তুমি কি দেউতাৰ লগত তৰ্ক বিতৰ্ক কৰিবা নে? হঠাৎ মায়ে আহি ক'লে ভাত বাবু ভাত আহি খাই। তেতিয়া তোমাৰ কেনেকুৱা অনুভৱ হ'ব যে তেতিয়া তোমাৰ অনুভৱ হ'ব যে এইটোৱে লাষ্ট খোৱা, তোমাৰ খোৱা আৰু যাতে আৰু কেতিয়াবা নহয় চাগে। ধৰা তোমাৰ পুৰণা বন্ধু এজনৰ লগত দেখা হ'ল, সেই বন্ধুজনৰ লগত সদায় তোমাৰ কিবা কিবি হৈ থাকে, তৰ্ক বিতৰ্ক হৈ থাকে, তুমি সেইটো বন্ধুক দেখিবই নোৱাৰা। কিন্তু সেইদিনাও তোমাক বন্ধুটোৱে কিবা কিবি কৈ দিলে, তুমি তাৰ লগত তৰ্ক কৰিবানে? নহয়, কেতিয়াও নকৰা। কাৰণ তেতিয়া তুমি তাৰ লগত কেতিয়াও তৰ্ক বিতৰ্ক নকৰা। হয়তো তাক আজৰি ল'বা, আজৰি লৈ তাক ক'বা যে বন্ধু ভালে ভালে থাকিম। আমি আজিকালি মৃত্যুৰ কথাটো পাহৰিয়ে গ'লো। প্ৰত্যেকটো সময়ত আমি মৃত্যুৰ কথা ভাবিব লাগে। যদি আমি মৃত্যুৰ কথাটো ভাবোঁ তেতিয়াহ'লে হয়তো এই পৃথিৱীৰ কথা আমি পাহৰিয়ে যাব পাৰোঁ। গতিকে আমি সদায় মৃত্যুৰ কথা এবাৰ হ'লেও মনত কৰিব লাগে, মনত পেলাব লাগে। যেতিয়া আমি জানিম যে এই মায়াময় দুনিয়াটো শেষ, ছুটি হৈ গৈছে, যে আমি 2 দিন বা 10 দিন বাচিম, ডাক্তৰৰ ৰিপৰ্ট যেতিয়া আমাৰ হাতত আহি যাব, তেতিয়া আমাৰ কাৰো কথা বেয়া নালাগিব, চবৰে কথা ভাল বুলিয়ে ভাবিলোঁ।